মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমাক সকলোকে মোৰ ইউটিউব চেনেল এছ পাঠশালালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে সংবাদ মাধ্যমৰ পৰা গম পাইছে বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে তেখেত এখন সংবাদমেল আয়োজন কৰিছিল। সেই সংবাদমেলৰ পৰা গম পাইছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে অহা 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত, অৰ্থাৎ এই জুন আৰু জুলাই মাহত পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই। আৰু তোমালোকে সেই সংবাদমেলৰ পৰা গমো পাইছা যে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত বিষয় সংকুচিত কৰাটো প্ৰায় খাটাং, অৰ্থাৎ 3টা বিষয়ত পৰীক্ষা দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। আৰু সেই পৰীক্ষা কেতিয়াবা অনুষ্ঠিত হ'ব বুলি কৈছে আগষ্টৰ 1 তাৰিখৰ পৰা আগষ্টৰ 15 তাৰিখৰ ভিতৰত, আৰু ছেপ্টেম্বৰ 5 তাৰিখৰ ভিতৰত ফলাফল ঘোষণাকে ধৰি যিমানবোৰ পৰীক্ষা সংক্ৰান্ত কাম থাকে সকলোবিলাক শেষ কৰিব লাগিব বুলি কৈছে, অৰ্থাৎ কৰাৰ চেষ্টা কৰা হ'ব। এতিয়া আমি গম পালোঁ যে পৰীক্ষা যিহেতু হ'বই, মেট্ৰিকৰ বিষয়ে আমি থুলমূল ধাৰণা এটা পালোঁ। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আমাৰ 3টা শাখা আছে, কলা, বাণিজ্য আৰু বিজ্ঞান শাখা। গতিকে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে অকণমান কিছু অসুবিধা আছে। সেয়েহে সংবাদমেলত শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে কাউন্সিলে বা সংসদে এই বিষয়ে কিছু সূত্ৰ উলিয়াই আছে বা তেখেতলোকে কিছু কাম কৰি আছে। এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা যিহেতু হ'বই, গতিকে আমি হায়াৰ ছেকেণ্ডেৰী যিসকলে ফাইনেল পৰীক্ষা দিবা 21 চনত, গতিকে তোমালোকৰ ক্ষেত্ৰত আমি এতিয়াৰ পৰা অলপ কিছু সাৱধান হ'ব লাগিব, বা আমি কিছু সতৰ্ক হ'ব লাগিব, বা আমি নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। কি কাৰণে যে মেট্ৰিকৰ পৰীক্ষাৰ ক্ষেত্ৰত যিহেতু বিষয় সংকুচিত কৰিলে, তাত বিষয় কমাই দিলে, 3টা বিষয়তহে পৰীক্ষা হ'ব বুলি ক'লে, আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো ঠিক তেনেকৈ হ'ব যেন অনুমান কৰিব পাৰি। এতিয়া কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ 3টা শাখা আছে, আৰু 3টা শাখাৰ ক্ষেত্ৰত বিষয় সংকুচিত কৰাটো আমি অলপ কিছু বেলেগ ধৰণে ভাবিব লগা হয়, বা আমি সহজতে কৰিব পৰা কাম নহয়। মেট্ৰিকত যেনেকৈ সহজতে কৰিব পৰা হ'ল, ঠিক তেনেকৈ আমাৰ উচ্চতৰ মাধ্যমিক শাখাৰ ক্ষেত্ৰত ইমান সহজ নহয়, কাৰোবাৰতো ইমান সহজ নহয়। কিন্তু মোৰ যিটো অনুমান যে শিক্ষা সংসদে হওক বা আমাৰ শিক্ষা বিষয়া যিসকলে হওক, তেখেতলোকে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো যদি বিষয় সংকুচিত কৰে, তেতিয়াহ'লে আমাৰ যিকেইটা কম্পালচৰি ছাবজেক্ট, ইংলিছ, কলা শাখাৰ ক্ষেত্ৰত কৈছোঁ যে ইংলিছ আৰু MIL, কিছুমান অল্টাৰনেটিভ ইংলিছ থাকে, অলটি থাকে, তো ইংলিছ আৰু MIL মোৰ বোধেৰে কম্পালচৰি হ'ব, আৰু অন্য এটা বিষয় দিব, যিটো বিষয় ইলেক্টিভ বিষয়কেইটাৰ পৰা যিকোনো এটা বাছনি কৰি ল'ব পৰা যাব। আৰু মোৰ বোধেৰে আমাৰ ইংলিছ আৰু MIL যদি কম্পালচৰি কৰা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাৰ্থক্যটো বৰ বেছি নাথাকিব। নহ'লে কি হ'ব, কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে এনেকুৱা 3টা বিষয় বাছি ল'ব, সেই 3টা বেলেগ এজন ছাত্ৰ ছাত্ৰী বা ছাত্ৰীৰ লগত নিমিলে, অৰ্থাৎ তাৰতম্য বেছি হ'ব, পাৰ্থক্য বেছি হ'ব। মই যদি 3টা বিষয়ত পৰীক্ষা দিলোঁ, মোক কাষৰ ঘৰৰ ল'ৰাটোৱে সেই 3টা বিষয়ত পৰীক্ষা নিদিলে, বেলেগ 3টা বিষয়ত পৰীক্ষা দিলে, তে আমাৰ দুটাৰ মাজত পৰীক্ষাৰ ফলাফলটো আমি কেনেকৈ জুখিম যে সি ভাল কৰিলে নে মই ভাল কৰিলোঁ? সেই জোখাটো অতি কঠিন হ'ব। সেয়েহে যে 2টা বিষয়ে কম্পালচৰি বা বাধ্যতামূলক কৰিব লাগে, আৰু এটা বিষয় নিজৰ পচন্দৰ মতে হ'ব লাগে, আৰু সেইটো হ'লেহে ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো গেপ, মানে ইজন ছাত্ৰৰ লগত ইজন ছাত্ৰ বা ছাত্ৰীৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো নাথাকিব। আৰু তোমালোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ যে আমাৰ ক'ভিড পৰিৱেশে তোমালোকক বহু অনিষ্ট কৰিলে, সময়ৰ সদব্যৱহাৰ তোমালোকে কৰিব নোৱাৰিলা, সেইটো ঠিক, কিন্তু তোমালোকক এই ক'ভিড পৰিৱেশে একো এটা সুন্দৰ সুযোগ দিছে। মেট্ৰিকৰ যেনেকৈ চোৱা, মেট্ৰিকৰ কি কৰিব বুলি কৈছে, তেতিয়ালৈকে তেখেতলোকে প্ৰকাশ কৰা মতে যে যি 3টা বিষয় হ'ব, সেই 3টা বিষয়ৰ যিটো বিষয়ত সৰ্বোচ্চ নম্বৰ পাব, আটাইতকৈ বেছি নম্বৰ পাব, সেই নম্বৰটোৱে পৰীক্ষা নিদিয়া বিষয়কেইটাত দি দিব। তাৰমানে লাভ হ'ব, তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট লাভ হ'ব। আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো যদি তেনেকুৱা কৰা হয়, যদি তেনেকুৱা হয় যে 3টা পৰীক্ষা দিব, এটা যিটো বিষয়ত আটাইতকৈ বেছি নম্বৰ পাব, সেই নম্বৰটোৱে বাকী 2টা ছাবজেক্টত দি দিব। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো তোমালোকে পৰীক্ষা দিয়ে 6টা, কিন্তু আমি হিচাপ কৰোঁতো 5টা ছাবজেক্ট, এটাত 4 হৈ যায়, গতিকে সেই বাকী 2টা বিষয় দি দিব, বা 3টা বিষয়তে দি দিলে একেই কথা হ'ব। আৰু 3টা বিষয়ত দিয়াৰো অলপ আছে, অসুবিধা কিছু আছে, কাৰণ তেতিয়া 4th কৰিব দিগদাৰ হ'ব, কাৰণ একে নম্বৰ হ'ব। আৰু কি নহওক, সেইটো সমাধান পত্ৰ নিশ্চয় ওলাব, কাৰণ SOP দিব বুলি কৈছে, 7 দিনৰ পৰা 10 দিনৰ ভিতৰত শিক্ষা বিভাগে SOP জাৰি কৰিব, শিক্ষা সংসদে জনাব যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো কেনেকুৱা হ'ব। কিন্তু আমি
এতিয়া মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে যদি তিনিটা বিষয় বাছিবলৈ আমাক দিয়ে, যিকোনো তিনিটা, দুটা কম্পালচৰি নহয়, ধৰি লওক নহয়ো হয়ো যিয়ে নহয়, যদি তিনিটা বিষয় আমাক বাছিবলৈ দিয়ে তেতিয়া আমি কোন তিনিটা বিষয় বাছি ল'ম? এতিয়াৰ পৰা কিন্তু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আমি যি তিনিটা বিষয়ত আটাইতকৈ পাৰ্গত, যি তিনিটা বিষয় আমি বেছি স্ক'ৰিং বুলি ভাবোঁ, বেছি নম্বৰ উঠাব পাৰিম বুলি ভাবোঁ, সেই তিনিটা বিষয়ে আমি ল'ব লাগিব। ইয়াৰ ভিতৰত যিসকলৰ MIL আছে, MILটো প্ৰত্যেকৰে আছে, কিন্তু MILৰ বিষয়টো বেলেগ বেলেগ থাকিব পাৰে। কিছুমানৰ অসমীয়া, কিছুমানৰ অল্টাৰনেটিভ ইংলিছ থাকে, কিছুমানৰ নেপালী থাকে, কিছুমানৰ বড়ো থাকে, গতিকে বেলেগ বেলেগ থাকে। যাৰে যি MIL আছে, মোৰ বোধেৰে MIL বিষয়টো তোমালোকে বাছনি কৰি লোৱাটো আটাইতকৈ ভাল হ'ব। MILত তোমালোকে যথেষ্ট নম্বৰ উঠাব পাৰিবা, আৰু নম্বৰ উঠোৱাৰ লগে লগে MILত যিটো নম্বৰ হ'ব, সেই নম্বৰটো পৰীক্ষা নীতিৰ বিষয়কেইটাটো যোগ কৰি দিব, যে তোমালোকৰ ফলাফল ভাল হ'ব, ৰিজাল্ট ভাল হ'ব, আৰু পাৰ্চেণ্টেজ বা শতাংশ যথেষ্ট বাঢ়ি যাব। এতিয়া এইটো তোমালোকৰ এটা সুবৰ্ণ সুযোগ, তোমালোকে এই সুযোগটো কিন্তু নেৰিবা মানে পৰীক্ষাটো দিবাই, কিন্তু সুযোগটো এনেকৈ নেৰিবা যে এই জুন জুলাই মাহত যে পৰীক্ষা নহয়, এতিয়াই তোমালোকে টাৰ্গেট কৰি লোৱা যে মই অমুকটো বিষয় হায়েষ্ট নম্বৰ উঠাম, যে মোৰ টাৰ্গেট আছিল 80 নম্বৰ অসমীয়াত, কিন্তু মই 90+ উঠাম বা 85+ উঠাব পাৰিম। বা কোনোবাই যদি ভাবি আছা যে মই অসমীয়াত 50 বা 60 নম্বৰ পাম বুলি ভাবি আছিলা, 50-60 ভিতৰত পাব পাৰোঁ, তোমালোকে 70-80 টাৰ্গেট কৰা। যে 70-80 যেতিয়া টাৰ্গেট কৰিবা, বা 80 পোৱাজনে যেতিয়া 90 টাৰ্গেট কৰিব, আপুনি তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়ি যাব। তোমালোকৰ সুবৰ্ণ সুযোগ, এই সুযোগটো কিন্তু তোমালোকে সৎব্যৱহাৰ কৰা। অৰ্থাৎ জুন আৰু জুলাই মাহত ইমানেই পঢ়া শুনা কৰা যে তোমালোকে এটা বিষয়ত, যিকোনো এটা বিষয় নিজৰ পচন্দৰ, মই অসমীয়া বুলি কোৱা নাই কেৱল, কিন্তু MILত সুবিধা হয় তোমালোকৰ, গতিকে যিকোনো এটা বিষয়ত তোমালোকে ইমানেই পঢ়া শুনা কৰা, ইমানেই মন দি একান্ত মনে পঢ়া, যাতে তোমালোকৰ পাৰ্চেণ্টেজ ভাল হয়, ভাল হ'বই। আমি 7 দিন বা 10 দিনৰ পাছতো বা 10 দিনৰ ভিতৰত আমি SOP-খন পামেই, শিক্ষা বিভাগে দিব, শিক্ষা সংসদে দিব, গতিকে আমি সেই বিষয়ে পুনৰ তোমালোকক জনাই থাকিম। আৰু এইখিনি তোমালোকক মই আৰু এটা কথা কৈ থওঁ যে তোমালোকে ইউটিউবত বহুত চেনেল পোৱা, কিন্তু সকলো চেনেল চোৱাৰ আগতে তোমালোকে সেই চেনেলৰ এবাউট ছেকশ্যনত গৈ চাই ল'বা যে বহু এনেকুৱা কিছুমান চেনেল আছে, মই নাম নকওঁ, যে তেওঁলোকে কোনোবা গাইড বুকৰ পৰা ফটো মাৰি দি থাকে তোমালোকক উত্তৰবিলাক, কোনোবাই যোৱা বছৰৰ খবৰ, যোৱা বছৰৰ কাৰণে বনোৱা ভিডিঅ'টো থাম্বনেইলটো চেঞ্জ কৰি পেলাই এই বছৰৰ কাৰণে দি থাকে। সেইবোৰ তোমালোকে সতৰ্ক হ'বা, চাই ল'বা। যেনেকৈ আমি ইণ্টাৰনেটত চাৰ্চ কৰিলে হাজাৰটা লিংক আহে নহয়, কোনটো লিংক একচুৱেলি আমাৰ কাৰণে উপযুক্ত আমিতো বাছি ল'ব লগা হয়। ঠিক তেনেকৈ ইউটিউবো তেনেকুৱা, ইউটিউবত আছেই মানে যে সি সঠিক হ'ব, ইউটিউবত আছেই মানে যে সি শুদ্ধ হ'ব, সেইটো নহয়। তোমালোকে যিকোনো উৰা বাতৰিত মন নেৰিবা। তোমালোকে শিক্ষামন্ত্ৰীৰ সংবাদমেল পাৰিলে শুনা, যদি তোমালোকৰ সেইটো সময়ত গম নাপালা বা নুশুনিলা কেনেবাকৈ, তেতিয়াহ'লে তোমালোকে যিবোৰ শিক্ষাৰ লগত জড়িত যিবোৰ প্ৰকৃত ইউটিউব চেনেল আছে সেইবোৰহে চোৱা। বাকী যি টি চেনেল চাই তোমালোকে এটা সময় নষ্ট নকৰিবা। চাবা, তোমালোকে পাছত এনেই মন গ'ল চাই থাকিব পাৰা, কাৰণ কোনোবা কাৰোবাৰ ফেনো হ'ব পাৰে, সেইটো বেলেগ কথা, চোৱা, মই নাচাবলৈ কোৱা নাই। কিন্তু এই পৰীক্ষাৰ আগত তোমালোকে যিবোৰ প্ৰকৃত চেনেল শিক্ষাৰ লগত জড়িত সেইবোৰহে চোৱা, বাকীবোৰ চাই এনে সময় নষ্ট নকৰিবা। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক কিছু হ'লেও সহায় কৰিব। আমি পৰীক্ষা সংক্ৰান্তীয় খবৰবোৰ তোমালোকক জনাই থাকিম, আৰু যিবোৰ আনুষ্ঠানিকভাৱে পোৱা খবৰ, ক'ৰবাৰ পৰা উৰি অহা উৰা বাতৰি খবৰ আমি লৈ নাহোঁ, গতিকে ইয়াক পৰৱৰ্তী পৰ্যায়ত আমি যিমানবোৰ খবৰ পাই থাকিম সেই খবৰবোৰ তোমালোকক জনাই থাকিম, আৰু তোমালোকে চাই থাকিবা HS পাঠশালা।